য'ত এৰিছিলো তাৰ পৰা আকৌ আৰম্ভ কৰা যাওক মই আশা কৰিছো আমাৰ লগাৰিথমৰ যেটো প্ৰথম ভিডিও আছে সেই ভিডিওটো যিসকলে চাইছিলা তেওঁলোকে এই যেটো প্ৰবলেম মই লাষ্ট দিছিলো তাৰ আনসাৰ এটা চাগে কৰিছা তো চেক কৰা যাওক যাৰ যাৰ উত্তৰ হৈছে কমেন্ট মে হাল্লা মচাও কি হল ইয়াক এতিয়া কি কৰিব লাগে লগ ফাংচন লাগিব লাগে গতিকে আমাৰ মেইন আইডিয়াটো আছে যে যদি আমাৰ ওচৰত এনেকুৱা এটা ইকুৱেচন থাকে যে a to the power x equal to y then we can write that equation in using log function as log of y base a equal to x then there সেই হিসাবত ইয়াত যদি চাও a equation 15 to the power 2 equal to x গতিকে ইয়াত কি লিখিব লাগিব log of x এই যে ৰিজাল্ট আছে ৰিজাল্ট লাগিব log ফাংচনৰ ভিতৰত আৰু ইটো সাইডে যেটো বেস আছে 15 সেই 15 টো যাব বেসত আৰু আমাৰ আনসাৰটো লাগিব তেতিয়া 2 রাইট যাৰ যাৰ হৈছে নিজকে নিজে সাম্বাস এটা দি ল'ব লাগে মই তো দেখি পোৱা কি হৈ আছে নেক্সট এই কোৱেশ্চনটো যদি চাও ইয়াত আছে 10 to the power 5 equal to 10000 ইয়াক এতিয়া লগ ফাংচন হিচাপে ইউজ কৰিব লাগে কি কৰা যায় log of যেটো ৰিজাল্ট that is 10000 base যেটো বেস আছে তাৰ অৰিজিনাল 10 equal to 5 হৈছে আৰু লাষ্টৰ যেটো প্ৰবলেম আছে সেইটো হ'ব log of 561 বেস আছে ইয়াত x ৰিজাল্ট আছে ইয়াত y গতিকে এয়া হ'ল আমাৰ তিনিটা ইকুৱেচন যাক আমি লগ ফাংচন হিচাপে লগ ফাংচন ইউজ কৰি লিখিব পাৰো এইটো ফৰ্মেট হ'ব যাৰ যাৰ হৈছে বহুত বঢ়িয়া কথা আমি আগবাঢ়ো আমাৰ নেক্সট লেয়াৰ তে যে ইয়াৰ পিছত কি কৰিব পৰা যায় 12 ৰ কেমিষ্ট্ৰি 12 ৰ ফিজিক্স 12 ৰ ম্যাথছ বা 12 ৰ বিএমএসটি বা 11 ৰ কেমিষ্ট্ৰি তাকনো আমি এই লগ ফাংচনৰ ইউজ কেনেকৈ কৰিব লাগিব তালে যাম কিন্তু খেললৈ যোৱাৰ আগত বেসিক কথাবোৰ অকমান ক্লিয়াৰ কৰিব লাগিব ওকে তেনে পুনৰবাৰ আকৌ এবাৰ শেষবাৰ ভাবে কৈছো হলে যে মোৰ ওচৰত যদি এনেকুৱা ধৰণৰ এটা এক্সপ্ৰেছন থাকে তেন্তে মই ইয়াত লগ ফাংচন ইউজ কৰি লিখিম log of y base a equal to x হৈছে আৰু এই লগ ফাংচনটোৱে কি প্ৰশ্নৰ উত্তৰ দিলে প্ৰশ্নটো হ'ল যে a ৰ ওপৰত কি পাৱাৰ দিলে y হ'ব আনসাৰটো হ'ল x যেনেকৈ পুনৰবাৰ আকবাৰ 2 to the power 2 equal to 4 to fill log of 4 base 2 equal to 2 অবশ্যই আৰু কাৰোবাৰ কনফিউজন হ'ব পাৰে অকমান চেঞ্জ কৰি দিছো log of 3 equal to 8 তো ইয়াত মই ইউজ কৰিলে log of 8 base 2 equal to 3 তো লগে কি কথা বলে 2 ৰ ওপৰত কিমান পাৱাৰ দিলে 8 হ'ব আনসাৰটো হ'ব 3 হ'ব ক্লিয়াৰ চলো আগে বাৰা এতিয়া যেহেতু আমি বাৰে বাৰে ইউজ কৰি আছো এইটো এটা ললো ধৰা এইটো এটা ললো ধৰা ইয়াত এতিয়া মই লিখিলে এনেকুৱা হয় log of 100 base 10 equal to 2 log of 125 base 5 equal to 3 এটা ভাবা বেস যিকোনো নম্বৰ আহিব পাৰে রাইট যিকোনো নম্বৰ আহিব পাৰে হয় আমাৰ যদি ইকুৱেচনটো বেসত 10 থাকে তেতিয়াহ'লে ইয়াৰ লগৰ বেসত 10 আহিব ইকুৱেচনটো যদি 5 থাকে বেসত তেন্তে ইয়াৰ আহিব 5 তাৰ মানে ম্যাথমেটিক্সত যিমানখিনি নম্বৰ পসিবল হয় সেই গোটেইখিনি নম্বৰে বেসত থাকিব পাৰে হয় বঢ়িয়া কথা থাকিব পাৰে কিন্তু এইকেইটাৰ ভিতৰত দুটা স্পেশাল নাম্বার যাক আমি বেসিকে ইউজ কৰিব লাগিব তাৰে এটা মনত ৰাখিবা সেয়া হ'ল 10 আৰু এটা হ'ল ই 10 টো বাৰু 10 ই টো কি বস্তু এই ই টো কি বস্তু জানিব হলে পাই টো কি বস্তু জানা নাই ইৰেশনাল নাম্বার আশা কৰিছো পইচা চাগে ভ্যালুটো জানা চাগে কিমান
3.1416 মানে তেনেকুৱা কৰা হ'ব লাগে may I have a large 1 5 second start game পাহৰিছে क्या फर्क होता है वो मैक्स वाला নহয় বলে কেমিস্ট্রি কো যেনো পাই যে নাকি এটা ইৰেশনাল নাম্বার তেনেকৈ e2 হল এটা ইৰেশনাল নাম্বার এতিয়া এর ভ্যালুটো হৈ গল ইউলার্স নাম্বার আমার মনুষ্যাৰ সমাজটোক মনুষ্যাৰ নিশ্চয় ডিল কৰিব এইবোৰ নাম্বাৰৰ লগত মই বেছি দায়িত্ব নালানো জাস্ট নাম্বাৰ হয় 2.1718 sorry 71828 2.71828 and good ঠিক আছে তো ইৰেশনাল নাম্বাৰৰ ডেপথলৈ যোৱাৰ কোনো প্ৰয়োজন নাই আচলতে জাস্ট মই মেনশন কৰিলো যেনেকৈ পাই এটা ইৰেশনাল নাম্বাৰ তেনেকৈ ই এটা ইৰেশনাল নাম্বাৰ which is 2.718 ৰাখলি বাৰু এতিয়া যেনেকৈ আমি পাতিলো সেই কথা পতাৰ পিছত এটা কথা ঠিক হৈছে যে আমাৰ যিটো বেস হয় বেসটো যিকোনো নাম্বাৰ হ'ব পাৰে তাৰে ভিতৰত এটা হৈ গ'ল 10 তাৰে ভিতৰৰ এটা নাম্বাৰ হৈ গ'ল e which is 2.718 তেনে লগৰ বেসত 10 আহিব পাৰে আৰু লগৰ বেসত e আহিব পাৰে হয় এতিয়া ইয়াত ধৰি লৈছো মই log of x base 10 তেনেকৈ log of x base e মানে 10 ৰ ওপৰত কি পাৱাৰ দিলে x হ'ব x যিকোনো নম্বৰ হ'ব পাৰে e ৰ ওপৰত কি পাৱাৰ দিলে x হ'ব যিকোনো নম্বৰ হ'ব পাৰে ধৰি লৈছো log of 5 base 10 या फिर log of 5 base e এটা হলো প্রশ্ন যার উত্তরটো লগে দিব প্রশ্নটো কি প্রশ্নটো হচ্ছে 10 এর উপর কি পাওয়ার দিলে 5 হবে 10 এর উপর কি পাওয়ার দিলে 5 হবে কি ফালতু কথা হচ্ছে 10 to the power 0 1 হয় 10 to the power 1 10 হয় then কোন কোন নাম্বার নাই 10 এর উপর যে কোনো জি পাওয়ার দিলে 5 কেতিয়া হয় নহয় আমার কারণে নহয় মেথছৰ কাৰণে হয় কিয় হয় মই নাজানো বাট হয় মানে সেইদিনাখন আমাৰ যিটো লাষ্ট ভিডিও আছে লাষ্ট ভিডিওৰ কথাৰ নিচিনা কৈ 0 আৰু 1 ৰ ভিতৰত কিবা এটা নাম্বাৰ থাকিব ন যেনেকে 1 আৰু 10 ৰ ভিতৰত নাম্বাৰ 5 হয় ন তো 10 ৰ ওপৰত মই 0 দিছো আনসাৰটো ওলাইছে 1 10 ৰ ওপৰত 1 দিছো আনসাৰটো ওলাইছে 10 তেন্তে কিবা এটা নাম্বাৰ থাকিব যেটো 0 আৰু 1 ৰ মাজত 0 point something যেটো দিলে আনসারটো 5 ওলাই হ'ব পাৰে মানি ল'ব লাগিব উপায় নাই আমাৰ ওচৰত তো যদি সেইটো মানি লওঁ অলপ দেৰি কাৰণে মানি লওঁ প্লিজ তো কি হ'ল তেন্তে ইয়াত কি প্ৰশ্ন আছে যে 10 ৰ ওপৰত কি পাৱাৰ দিলে 5 হ'ব কিবা এটা নাম্বাৰ আছে 0 point something যেটো দিলে 5 হ'ব যেটো আমাক লগে দিব আনসাৰটো কেনেকৈ মই পঢ়িম ভাই বাট এতিয়া মই বেলেগ কথাহে ক'বলৈ বিচাৰিছো যেনে তেনেকুৱা কি log of 5 base e মানে e ৰ ওপৰত কিবা এটা নম্বৰ দিব লাগিব কিবা এটা পাৱাৰ আছে যেটো পাৱাৰ দিলে 5 হ'ব ওকে কি হ'ব দেখা যাব log table বুলি বস্তু আছে চাৰিখন লিষ্ট log table দুখন anti-log table দুখন আমি ইউজ কৰিম এটা বাস্তৱ কিন্তু হেকেলে যোৱাৰ আগত কিছুমান বস্তু অকমান ক্লিয়াৰ হৈ লোৱাৰ প্ৰয়োজন সেইকাৰণে এই কথাটো মন দিয়া এতিয়া আমি জানো ইয়াৰ একচুয়াল আনসার কি হয় 10 এর উপর কি পাওয়ার দিলে 5 হয় এর উপর কি পাওয়ার দিলে 5 হ'ব তার আনসার তার উত্তৰটো বিচাৰি দিয়া কিন্তু তাৰ আগত জাস্ট কেইটামান শব্দ যেটো এক্সক্লুসিভলি ইউজ হ'ব সবলে ফিজিক্সটো কেমিস্ট্রি আমাৰ ম্যাথছটো হ'ব গতিকে অকমান চাই দিছ যিকোনো নাম্বাৰ বেস হ'ব পাৰে মানি ললো সেইকাৰণে log of x base 10 লিখিব পাৰি log of x base e হ'ব পাৰে এটা প্ৰশ্ন log of 5 base 10 হ'ব পাৰে log of 5 base e হ'ব পাৰে এটা প্ৰশ্ন ৰাইট এটা কথাটো হ'ল এই যে 10 বেসৰ যিখিনি log বা e বেসৰ যিখিনি log তাহাতক এক্সপ্ৰেছ বাৰে বাৰে ইউজ কৰি থাকিব লাগিব যেহেতু বাৰে বাৰে ইউজ কৰি থাকিব লাগিব তেন্তে এই বাৰে বাৰে 10 লিখি থকাৰ কষ্টটো আমি যদি অকমান কমাই লওঁ এটা যদি সিম্বল বনাই লওঁ এটা যদি নোটেশন বনাই লওঁ তেতিয়াহ'লে আমাৰ কাৰণে অকমান লিখাটো কম হ'ব
তো এখানে কি করে বলে যে যদি বেস 10 আছে ন তো তার বাই বাই লিখে দিব দরকার নাই মানে log x বেস 10 তো তুমি বাই বাই 10 লিখাৰ প্ৰয়োজন নাই যদি 10 হয় বেসটো নিলিখিবা থাকিব মানে ইয়াক যদি মই এক্সপ্ৰেস কৰো ইয়াক সিম্পলি log 5 হবে তাহলে আজিৰ পৰা যদি কৰবা তুমি log x লিখা দেখাইছা দেখি আছা বেসত একো মেনশন কৰা নাই তেন্তে অটোমেটিক্যালি নিজে কনসিডার কৰি ল'ব লাগিব যে ইয়াত 10 এটা लुकाया है ठीक है और log 5 बेस कुछ नहीं है तो कुछ नहीं है मतलब इधर क्या छुपा के बैठा है छुप के बैठा है 10 बाबूजी तो एक है यदि 10 আছে समझ गया सिमिलरली यदि बेस तो e হয় बाय बार করে e লিখে থাকিব তো বলে যে এটা কাম করো ये कर लो मतलब log x बेस e उसको ऐसे नहीं लिखने से भी चलेगा तो क्या करें उसकी जगह पे हम लोग लिख सकते हैं log नेचुरल log माने যদি করবা ln x লিখা আছে ভাই একটু সিমিলারলি যদি আমি ইউজ করি কি হবে log of 5 बेसिक e मत लिखो log भी मत लिखो ln लिख दो ln लिखा माने log of e बुझा दो ठीक है বুঝা তোমার কাজ হবে তো ধরো তাহলে যদি ধরা করবা লেখা আছে log of 600 তো কি বুঝিনি আমি বেসও কি আছে একো নাই যদি কি আছে একো নাই যদি 10 ঠিক আছে বারে বারে 10 টু লিখতে পারার প্রয়োজন নাই তেনেকুৱাকে ধৰা কোবা লিখা আছে ln of 561 इसका मतलब क्या है बेसत কি আছে বেসত একটু লং টু কি বস্তু লং টু বেলে একো নহয় লগে হয় কিন্তু বেসত ই থকা লগ এই কথা বুঝিলা তেন্তে log x আহি গল সাগে মাথালে ব্ৰেইনলে পাহৰি নাযাবৰ কাৰণে আকৌ এবাৰ লিখি দিছো log x base 10 it can be replaced with log x only ठीक है log x বেলেগ বস্তু নহয় log x হল base 10 or log থকা নাম্বাৰটোৱে log x তেনেকুৱাকে কৰবা যদি log of x base e লিখিব লাগে তাকে ৰাইজে এনেকে লিখে log x ঠিক আছে अच्छा এতিয়া ইহত দুটাৰ মাজত এটা ৰিলেচন আছে কেনেকুৱা ৰিলেচন তো এইটো চোৱা ln x is log of x হ'ব জানো e ৰ ওপৰত কি পাৱাৰ দিলে x হয় কিন্তু পাৱাৰ এই 10 ৰ ওপৰত দিলে x ওলাব জানো কি কৈছো বুজিছানে ধৰা মই যদি এনেকে কওঁ ln of 100 is log of 100 হ'ব নে কি প্ৰশ্ন উত্তৰ দিছিল e ৰ ওপৰত কি পাৱাৰ দিলে 100 কিবা এটা নাম্বাৰ হ'ব আৰু কি প্ৰশ্ন উত্তৰ দিছে 10 ৰ ওপৰত কি পাৱাৰ দিলে 100 দুইটাকে হ'ব পাৰে নেকি নোৱাৰে বেছি তেন্তে ইয়াত এটা ফেক্টৰ মিছ হৈ আছে সেই ফেক্টৰটো হৈ গ'ল 2.303 মানে ln of x equal to 2.303 into log of x इसका मतलब यहां पे क्या आएगा ln of 100 माने 2.303 into log of 100 अब मेरे को मत पूछो भाई साहब कहां से आया ये मुझे नहीं मालूम मनुष्य का वो मनुष्य आप ले लो ठीक है बाहर और आगे बढ़ते हैं अब तक क्या क्या पता चला ऊपर एक साथ लिख लेते हैं a to the power x equal to y থাকিলে আচ্ছা এইটো সাইডে দেখো এইটো সরি ইউজার ইকুয়াল সাইড এনে আছে a to the power x equal to y থাকিলে তাকে আমি লিখিব পাৰো log of y is a equal to x এক নম্বর
দুই নম্বর কাহিনী হল log of x যদি বেস 10 হয় তাক মই log x বুলি লিখিলেও হয় দুই নম্বর কথা ঠিক আছে তিন নম্বর কথা log of x যদি বেস e হয় ln x বুলি তাক লিখিলেও হয় হলো এই কথা লাগে কি লবি अब आगे बढ़ते हैं आगे अगर बढ़े कहते आइन का सेट यार कहना लॉ रिलेटेड की लॉ एक नंबर लॉ नंबर 1 आइन क्या है लॉ ऑफ एक्स फाइव अच्छा ए जिक्र जिक्र लॉ है तो लॉ लॉ दुईटा কাৰণে এপ্লিকেবল ইনফ্যাক্ট যিকোনো বেসৰ কাৰণে এপ্লিকেবল কালি আমি যেহেতু অকল 10 বেস কিটা বেসিক্যালি ইউজ কৰিম গতিকে মই অকল 10 বেসৰ কাৰণে কৈছো তুমি লনৰ কাৰণে ইউজ কৰিব বিচাৰিছা তাতো এপ্লাই হ'বই বা বেস টু লনৰ কাৰণে ইউজ কৰিব বিচাৰিছা তাতো হ'বই কৰিলে মই প্ৰথমটো উইথ এক্সাম্পল দেখাই দিম এটা সো প্ৰথম লটো হ'ল log of x into y is log of x plus log of y ভালো কথা মানে ইজি কথা রাইট মানে কি কব বিচাৰিছে পকাই দিও আইনে এটো কৈছে যে কৰবাত যদি এটো ফৰ্মেটত তোমাক পিছত লগ লবলৈ দিয়ে মানে log of 6 বুলি হ'ব লাগে 10 ৰ ওপৰত কি পাৱাৰ দিলে 6 হ'ব মোৰ যদি মই একেবাৰে log of 10 ৰ ওপৰত কি পাৱাৰ দিলে 6 হ'ব উলিয়াব মন যায় তেন্তে মই ইয়াত আধা আধা কৰিব পাৰো কেনেকৈ আধা হ'ব log of x into y হলে log of x plus log of y तो करेंगे log of 2 into 3 होले log of 2 plus log of 3 क्लियर log of लिखा माने कि बेस 10 আছে দে ইয়াত হ'ব বা ধৰা এটো বস্তু যিকোনো কাৰণে এপ্লিকেবল বুলি ক'লে অলৰেডি ধৰা এনেকুৱা যদি থাকে 5 into 6 বেস ধৰা 3 3 ওপৰত কিমান পাৱাৰ দিলে 30 হ'ব লাগিব ताकि मैं लिख दिले log of 5 base 3 plus log of 6 base 3 বুঝছে তাহলে log 2 লগত জি বেস আছে এক্সপান্ড কৰি দিয়াৰ পিছত সে এটাই বেস থাকিব ইয়াৰ লগৰ বেস 10 আছে তো 10 10 আছে লগৰ বেস 10 আছে 10 10 আছে লগৰ বেস 3 আছে 3 3 আছে লগৰ বেস যদি e হয় মানে ln যদি হয় ln of 2 into 5 यहाँ पे क्या होगा एक ही ln of 2 plus ln of 5 बेस की আছে রে या तो बेस ही আছে या तो बेस ही আছে সিম্পল কথা ওকে সো এটা আছে না এক নম্বর ল গতিকে ইয়াৰ নম্বৰ লন সাইডে একে সাইড সাইড টিং কৰি কি হ'ব এটা তো আহি গল log of x and log of y আই ইনটু ফর্মুলা देखो आइले এটা দুটা তিনটা চাৰিটা लिंक टू থাকিব না লিখিব ইহত দুটাৰ মাজত কানেকশন log और ln कैसे जुड़ा हुआ होता है आंसर इज ln x equal to 2.303 ln x হেৰি কৈছিল এটো আগৰ কাহিনী আৰু এতিয়া নতুন আহি গল সমস্যা log of x into y is log of x plus log of y. I number x. Do you know what? I have to do it. Did you come up? So the more card बहुत आइन कानून আছে তেতিয়াহলে লগটো চলিবৰ কাৰণে তো বহুত আইন কানুন থাকিব একেবাৰে যাব লাগিব লগটা দুই নম্বৰ কাহিনী আইন নম্বৰ 2 log of x by y sorry log of x by y डिवाइड जो होगा इसका नंबर तब क्या क्या है अरे अगर मल्टीप्लाई होने से हम लोग ऐड करते हैं तो डिवाइड होने से करना पड़ेगा सब्ट्रैक्ट कम करना है इसको मतलब
log of 5 by 2 করবা পালা কি করবা লাগবো log of 5 minus log of 2 বুঝছেন ইজি দেখো সেটা লোকাল সাইডে log of x by y equal to log of x minus log of y itu আর কাহিনী আহিলে বহুত কাহিনী আহিব প্রথম আহিব কাহিনী লাহে থাকিব টেনশন নকৰিব এটা এক্সপ্লেনেশন লাগিব নে হৈ যাব চাগে হ'ব যেন পাইছো হ'ব নি আকৌ ইউজ কৰি বা এবার থার্ড law number 3 log of a to the power n equal to n log a এটা হচ্ছে এক নম্বর লটোৰে এক্সটেনশন হয় মই কম তাৰ মানে এইটো ইউজ কৰিব ধৰা মানে কৰবাত আছে log of 5 cube इसको कैसे लिख सकते हैं a to the power इसको सामने लाओ log of 5 बड़ा log of 2 to the power 600 कुछ भी तो क्या हो जो पावर है उसको सामने लेके आओ उसके बाद उसको मल्टीप्लाई करना है उस वाले लॉग से এটা एक्चुअली एक नंबर लॉ হলে এক নম্বর যে লॉ এই ল'টোৰ এক্সটেনশন কেনেকৈ সম ধৰা কি হ'ব ঠিক আছে log of 2 কি কৰিছো log of 2 লটোৰ মতে 3 log 2 হ'ব লাগে আমি এক নম্বৰ লটো এপ্লাই কৰিছো মানে কি হ'ব 2 কিউব মানে কি 2 into 2 মানে log of x into y into z है को देखो तब मल्टीप्लाई हो जाएगा तब x मान लेना है log of 2 plus log of 2 plus log of 2 तो क्या हो ना এটা কেটা হল একটা log 2 দুটা log 2 তিনটা log 2 টোটাল কেটা log 2 তিনটা log 2 তো এটা তো কাহিনী কৰিছিল লটোৱে যে log of 2 to the power 3 equal to 3 log 2 হজম হয়ে যাবে না নহল আবার হলো একো প্রবলেম নাই এই কি ওলাবগে 2 log 5 log 2 মতে থার্ড log 2 মতে এটা ইয়াতে ফার্স্ট log to apply করি থার্ড log to কম নাই log of 5 square what is 5 square 5 square की वस्तु है 5 को 5 से मल्टीप्लाई कर दो वही तो है 5 square now this is log of x into y आई to by log of x into y is log of x plus log of y है ना यह लिखिए log of x into y is log of x plus log of y होगा क्षेत्र log मते तो होगा कैसे तो केटा log 5 हो দুটা log 5 हो क्षेत्र तो सीधा सीधी क्वेश्चन तो ये क्या है अल्टीमेटली लॉ थर्ड लॉ जो আছে এই থার্ড লটো एक्चुअली ফার্স্ট লটো হয় খালি অকমান ছুটি কৰি পেলাব বাইরে হলে ইমান দিবৰ কাম কৰি থাকিব বুলি সেইকাৰণে ক্লিয়াৰ ওকে সো আমাৰ নকল কৰাৰ খেলত a to the power x is x log a এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা কথা আহিব আৰু এটা কথা আছে শেষ কথা তেনে খালি আমি ইউজ কৰাৰ প্ৰয়োজন নহবগে তাকে কথাটো কৈ থৈছো আফটাৰ যদি ছেড়া এটা কথা কাম কৰিতে পাই চাৰি নম্বৰ লটো হৈ গল log of x base y is log of x by log of y খালি এটা কমন বেস আনিব লাগিব তিনটা লিখছে दर्द हो रहा है क्या चलो दोनों मत माने log of 2 base 3 যেনিবা ইয়াত মই দুটা লগ ফাংশনৰ হিসাবে লিখিব পাৰো তেনেকে log of 2 base 3 কিবা কমন বেস আমি দিলে এই রেশিওটোকে আমি এই লগটো বুলি ক'ব পাৰো
The common ratio কি আহিব so commonly use কি হতে বা আমরা বলবো 2 মই জি লিখো খালি উপর জি দিছো তলতে লিখো 5 দিলু ইয়ার 5 আহিব समझ में आ रहा है मोर बोले 521 দিব तो कोई बात नहीं दे सकते हो उठाते log 2 base 3 log 2 base something divided by log 3 base the same thing ইয়াৰ যেটো বেস দিছিলো ওপৰটো তলৰটো একেটা যদি দিও তেন্তে ইহত কেটাৰ কাহিনী ইয়ালে আহি যায় ঠিক আছে তেনে মই যদি 10 দিও ইয়াৰ 10 দিলে হ'ল মানে কিন্তু মই 10 দিয়া নি দিয়া না বুঝা যায় কেনে কারণ এটো হল মানে কোন মিলাকে বাকি হল log 2 by log sorry log 2 base 3 is log 2 by log 3 যেকোনো নাম্বার log x base y equal to log x by log y c2 নি লিখিলো হ'ব c2 নি লিখিলো হ'ব যদি আমি ভাবিলো যে দুইটাতে বেস 10 টু দিছো तो तेदियो और सज्जनों हमारा आइन कानून यहीं पे खत्म होता है log of x base y is log of x by log of y और log number কাহিনী তো জি আমাক উত্তৰ দিয়ে কি উত্তৰ দিও উত্তৰ দিয়ে যে এর ওপৰত কি পাৱাৰ দিলে y হ'ব যার উত্তৰ হৈ গল x সেই লগ ফাংশনটোৰ লগত ৰিলেটেড কথা আমাৰ শিকিবলগীয়া আছিল কেইটামান প্ৰিলিমিনাৰী কথা তাৰে প্ৰথমটো হ'ল ডেফিনেশন সেকেন্ডটো হৈ গল দুটা নোটেশন লগ আৰু লগ লিখা মানে বেস 10 আছে লুকাই লগ লিখা মানে বেস e আছে লুকাই আৰু লগ আৰু সৰি এটো কিছু লগ লিখিব লাগে বুঝতে log আৰু লগৰ মাজত ৰিলেশন হৈ গল log x = 2.303 into log of x তাৰ পিছত আহিলে এইটা কানুন নম্বৰ 1 log of xy equal to log of x plus log of y log of x by y is log of x minus log of y log of a to the power x is x log a which is another form of this first law and last log of x base y is log of x by log of y এই সাইড আসলে আমার কানুন এটা আসলে রিলেশন এটা আসলে শর্ট ফর্ম এটু আসলে ডেফিনেশন ঠিক আছে প্রথম টু ডেফিনেশন হল সেকেন্ড টু কি লিখো নোটেশন লিখো বল নোটেশন হল থার্ড টু হল রিলেশন বিটুইন টু নোটেশনস ফোর্থ টু হল কানুন মানে লগে এইখিনি নিয়ম কানুন মানি চলিব তবে আমি মানিছো বাইকত উঠিলে যে তোমালোকে হেলমেট পিন্ধা হয় না হ্যাঁ মানিব লাগে হেলমেটটো আমাৰ প্ৰটেকচনৰ কাৰণে এই তাৰ চাইডে কোনবা পুলিচ কেইটামান ৰৈ আছে ফাইন কাটি দিব তেতিয়াহে হেলমেট পিন্ধিম এনে ইয়াক পিন্ধিম বাইক চলাই বেটা পিন্ধিব লাগে এইটো বস্তু ইম্পৰ্টেন্ট বস্তু হয় এক্সিডেন্টত পৰি গলে তুমি এক্সপার্ট নগম পাও তুমি तमाम বাইক চলাব পাৰা খালি চিনি যাব পাৰা কিন্তু ৰাস্তাত দিজে হঠাৎ পাৰ হৈ যোৱা ছাগলীতে খোজকাঢ়িব নাজানে অপোজিট সাইডৰ পৰা অহা গাড়ীখনে যে চলাব নাজানে গতিকে এক্সিডেন্ট হৈ যাব পাৰে এক্সিডেন্ট হৈ গলে এইটো ফাটি যায় ফাটি গলে মানুহ মৰি যায় এইটো এটাই পায় কিডনি চিডনি হলে বেলেগ কথা বাচি যায় বাট এই বস্তুটো এটাই দিছে গতিকে বচাবৰ কাৰণে হেলমেটটো পিন্ধিব লাগে গাড়ী গলেও সিট বেল্ট মাৰিব লাগে মানে মুঠতে কথাটো হ'ল আইন কানুন মানি চলিব লাগে ঠিক আছে ফাইন ভৰিলে হে যে আমি মানিম ফাইন ভৰাৰ চান্স নাথাকিলে যে নামানিম তেনেকুৱা কথা নহয় এতিয়া আমি নামানো কিন্তু লগে মানে লগে কি আইন মানে এই তিনিটা আইন মানিব সৰি চাৰিটা মানিব তাৰে ভিতৰত প্ৰথমটো আৰু থাৰ্ডটো মোটামুটি একেটাই বাকি তিনিটা থাকিব এই তিনিটাৰ কথা আমি এপ্লাই কৰিব লাগিব হ'ব কেইটামান প্ৰব্লেম দিছিল তোমালোকে এই লগ ফাংশন কিটাৰ যেটো ল আছে লগ এটা ইউজ কৰি কিনে তাৰ আনসাৰটো উলিয়াব পৰা নাই চাবা এক্সপ্ৰেছ কৰিবা জাস্ট এক্সপান্ড কৰিবা নিজে ইউজ কৰিবা আমি নেক্সট যেটো ভিডিও আছে সেই ভিডিওত ইয়াৰ পৰৱৰ্তী পৰ্যায়ত লগৰ কাম কি আছে তাৰে যাম এটো আছে ভিডিও নম্বৰ 2 প্ৰথমতে দেখিলো লগ কি বস্তু সেকেন্ডত শিকিলো নোটেশন কি বস্তু নোটেশনৰ মাজৰ ৰিলেশন কি বস্তু আৰু তাহাতি মানি চলা আইন কানুনবোৰ কি বস্তু ইয়াৰ পিছৰ ভিডিওটোত আমি কথা পাতিম যে প্ৰথম যেটো প্ৰশ্ন আছিল লগ ইউজ কেলে কৰিছো বা ফিজিক্স কেমিষ্ট্ৰিত কেনেকৈ ইউজ হ'ব
লগ টেবল কি বস্তু হয়, এন্টি লগ টেবল কি বস্তু হয়, তাৰ ওপৰত কথা পাতিম। তেতিয়ালৈকে পঢ়ি থাকা, উপায় নাই, অপশ্যন नहीं है तुम्हारे पास, पढ़ना तो पड़ेगा रे बाबा। बाय बाय।